হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল বৰ্তমান। আজি এই ভিডিঅ'টো কোনো ব্লগ নহয়, আপোনালোক সকলোকে কুৱেশ্যন সুধিম আৰু সাঁথৰ কেইটামান সুধিম। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব আৰু যদি নোৱাৰে বেলেগলৈ শ্বেয়াৰ কৰি দিব। আৰু আজি আছে মোৰ লগত ভণ্টি, নামটো কৈ দিয়া। কস্তুৰী। কস্তুৰী কি লিখা? দাস লিখোঁ। কস্তুৰী দাস হয়, মোৰ ভণ্টি হয়। তো এক সুধিম প্ৰথমতে, যদি নোৱাৰে আপোনালোকলৈ দি দিম, আপোনালোকে জনাব কমেণ্ট কৰি পেলাই। আৰু মই এতিয়া তোমাক দুটা কুৱেশ্যন সুধিম আৰু তিনিটা সাঁথৰ সুধিম। ৰেডি নে তুমি? ৰেডি। এতিয়া ঠিক আছে, প্ৰথম কুৱেশ্যনটো সুধোঁ। কি হাতীত সুৰ নাই? গুৱাহাটী। চিয়'ৰ? চিয়'ৰ। অ'কে গাইজ, দেন তোমালোকে হয়নে নহয় কমেণ্ট কৰি জনাবা হা। ঠিক আছে, নেক্সট সাঁথৰটো সুধোঁ। হাবিত থাকে ওলাই নাহে। সাপ? নহয় গড়। তো গাইজ আপোনালোকে কমেণ্ট কৰি জনাওক কি হয়। এতিয়া ৩ নম্বৰ সাঁথৰটো সুধোঁ। এনেকুৱা কি কণী আছে যিটো কণী খাব নোৱাৰি? নাজানো। তো গাইজ তোমালোকে কমেণ্ট কৰি জনাবা কি হয়। এতিয়া ৪ নম্বৰ কুৱেশ্যনটোলৈ আহিম। এনেকুৱা কি বস্তু আছে যিটো বস্তু সদায় তিতি থাকে? পুখুৰী। হয় গাইজ, তোমালোকে কমেণ্ট কৰি জনোৱা কি হয়। এতিয়া ৫ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। তোমালোক সকলোকে সুধিছোঁ আৰু একো সুধিছোঁ। ৭ × ৫ = ১২। তোমালোক সকলোৱেতো জানাই। আৰু এনেকুৱা কি কৰিব লাগিব যিটো কৰিলে এনচাৰটো 13 ওলায়? अरे कहना क्या चाहते हो? কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা। বাই বাই।